কৰোনা ভাইৰাছক নিয়ন্ত্ৰণ কৰিবলৈ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো যোৱা 12টা দিন লকডাউন অব্যাহত আছে। এই লকডাউন সফল কৰি তুলিবলৈ এই লকডাউনৰ সময়ত যাতে কোনো লোক ৰাস্তালৈ ওলাই নাহে তাৰ বাবে অসম আৰক্ষীয়ে বিশেষ পন্থা অৱলম্বন কৰিছে। বিশেষকৈ লাঠিচালনাকে ধৰি বিভিন্ন পন্থা, বিভিন্ন শাস্তিমূলক পন্থা যিসকল লোক ৰাস্তালৈ ওলাই আহিছে তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি এই লকডাউনৰ সময়ত যাতে কোনো লোক যাতে ৰাস্তালৈ ওলাই নাহে আৰু ৰাস্তালৈ ওলাই নাহে যাতে এই কৰোনা ভাইৰাছ বেলেগ লোকলৈ তেওঁলোকৰ জৰিয়তে সংক্ৰমিত নহয় তাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই সময়ত বিভিন্ন আলোচনা হৈছে, বিভিন্ন নিউজ চেনেলত এই সময়ত বিশেষ আলোচনা হৈ আছে। কিন্তু এই লকডাউনৰ সময়ত এক বিশেষ শ্ৰেণী বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে। সেই শ্ৰেণীটো হৈছে খেতিয়কসকল। শেহতীয়াকৈ যোৱা দুই তিনিটা দিনত দেখা গৈছে যে বিভিন্ন নিউজ চেনেলবোৰত দেখিছোঁ আৰু আমি নিজেও দেখিছোঁ যোৰহাটৰ উত্তৰ পশ্চিম যোৰহাটকে ধৰি ৰংদৈ, নিমাতী, ভগনীয়া এই অঞ্চলবোৰ যিসকল লোকে ৰবি শস্য কৰি নিজৰ পৰিয়াল পোহপাল দিয়ে সেই লোকসকলে যোৱা 12টা দিনত এই সমস্যাত উৎপাদিত বিভিন্ন পাচলি বজাৰৰ অভাৱত বিক্ৰী কৰিব নোৱাৰি, যিহেতু বজাৰ হোৱাই নাই তাৰ বাবে যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। বিভিন্ন টনে টনে গাড়ী টাকে পাচলি গেলি গৈছে আৰু যাৰ ফলত ভীষণ সমস্যাৰ সন্মুখীন হৈছে। বিশেষকৈ এজন খেতিয়কে 10-15 দিনতেই এটা খেতি উলিয়াই লাভৰ অংশ লাভ কৰে। তো সেই সময়ত যদি সম্পূৰ্ণ খেতি লোকচান হৈ যায় বা নষ্ট হৈ যায় তেনেহ'লে এজন খেতিয়কৰ কি অৱস্থা হ'ব? বহু খেতিয়কে এই দিনকেইটাত উৎপাদিত টকাৰে গোটেই বছৰটোৰ পৰিয়াল পোহপাল দিয়ে। চিন্তা কৰক সেই খেতিয়কসকলে যিসকলৰ এইকেইটা দিনত এই 10টা দিনত যথেষ্ট উৎপাদন হৈছিলে, যাৰ গোটেই খেতি নষ্ট হৈ গৈছে, তাকে লোকচান হৈ গৈছে, সেই খেতিয়কসকলৰ কি অৱস্থা হৈ যায় এবাৰ চিন্তা কৰক। এই ক্ষেত্ৰত অসম চৰকাৰে বিশেষ পদক্ষেপ লোৱাৰ প্ৰয়োজন আছিলে। যিহেতু অসম চৰকাৰ, অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ নামৰ এখন পৰিষদ আছে। কৃষি বিপণন পৰিষদে এই ক্ষেত্ৰত কোনো উদ্যোগ লোৱা দেখা পোৱা নাই। এই ক্ষেত্ৰত তেওঁলোকে বিশেষ উদ্যোগ ল'ব পাৰিলেহেঁতেন, কিয়নো আমাৰ যোৰহাটৰ চেনিজানস্থিত কৃষি বিপণন পৰিষদৰ কেজৰ এটা শীততাপ নিয়ন্ত্ৰিত ভঁৰাল আছে আৰু বিভিন্ন জিলাত তেনেকুৱা ভঁৰাল আছে। তেওঁলোকে যদি এই সময়ত পঞ্চায়তে গাঁওবুঢ়াসকলৰ জৰিয়তে যদি খেতিয়কসকলৰ পৰা এই পাচলিসমূহ যদি বাকীকেও এখন ৰিচিপ্ট দি যদি বাকীকেও সংগ্ৰহ কৰি শীততাপ নিয়ন্ত্ৰিত ভঁৰালসমূহত সংগ্ৰহ কৰি বিক্ৰী কৰাৰ ব্যৱস্থা কৰিলেহেঁতেন আৰু বিক্ৰী কৰি যদি পইচা নাই, কৃষি বিপণন পৰিষদত যদি তেওঁলোকৰ কেপিটেল নাই, তেওঁলোকে যদি বাকীকৈ এটা ৰিচিপ্ট দি বা এখন লিখিতোন দি পেলাই এটা ড্ৰাফ বনাই যদি সংগ্ৰহ কৰি তেওঁ বিক্ৰী কৰি পৰৱৰ্তী পৰ্যায়ত যদি কৃষকসকলক এই টকাখিনি ঘূৰাই দিলেহেঁতেন কৃষকসকল যথেষ্ট উপকৃত হ'লহেঁতেন। এই ক্ষেত্ৰত অসম কৃষি বিপণন পৰিষদে বিশেষ উদ্যোগ লোৱাৰ প্ৰয়োজন আছিলে। কিন্তু তাকে নকৰি টনে হাজাৰ টাক যিদৰে শাক পাচলি লোকচান হৈ গৈছে বিক্ৰীৰ অভাৱত, যথেষ্ট খেতিয়কসকলৰ প্ৰতি আমাৰ খেতিয়কসকলৰ দুখৰ সমভাগী হৈছোঁ। সেয়েহে আমি অসম চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাওঁ যে কৃষি বিপণন পৰিষদে এই ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা দেখা নাই আমি। সেয়েহে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ব্যৱস্থা লওক যে কৃষি বিপণন পৰিষদে কৃষকসকলৰ পৰা প্ৰত্যেকখন জিলাতে কৃষি বিপণন পৰিষদখন জিলা পৰ্যায়ৰ কমিটি থাকে, সেই কমিটিখনে যাতে পঞ্চায়তৰ জৰিয়তে বা গাঁওবুঢ়াসকলৰ জৰিয়তে প্ৰত্যেকজন কৃষকৰ পৰা এই বৰ্তমান লোকচান হ'বলৈ ধৰা যিসমূহ বৰ্তমান আৰু 11 দিন আছেই, আবাৰ 10 দিন আছে, সেই 10 দিনত যাতে লকডাউনৰ সময়ত যাতে এইসমূহ সংগ্ৰহ কৰি পৰৱৰ্তী পৰ্যায়ত বিক্ৰীৰ ব্যৱস্থা কৰি যাতে তেওঁলোকক গোটেই পইচা নিলেও আধা পইচা দি যাতে বছৰটো পৰিয়ালটোক জীয়াই থকাত যাতে সুবিধা কৰি দিয়ে, তাকেই আমাৰ এই ভিডিঅ'ৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আৰু অসম কৃষি বিপণন পৰিষদৰ অধ্যক্ষ ডাঙৰীয়ালৈ আমাৰ ফালৰ বিনম্ৰ অনুৰোধ। ধন্যবাদ। জয় আই অসম।